हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আজি ভাবিছো এটা ভিডিও আৰম্ভ কৰো কাৰণ বহুত দিন হল ভিডিও দিয়া নাই মানে তেনেকুৱা বিশেষ প্ৰবলেম নহয় তেনেকুৱা বিশেষ কাৰণো নাই বিশেষ কাৰণ বুলি ক'লে মানে মই ভিডিওটো কৰো ঠিকই কিন্তু মই যেতিয়া এডিট কৰো এইখিনি সময়ত বহুত মোৰ এলাহ লাগে এই কাৰণে মই এডিটৰ বাবে একচুয়ালি ভিডিও দিয়া নাই আৰু ইফালে আজি ভাবিছো ভিডিওটাকে আৰম্ভ কৰো কাৰণ এতিয়া অলপ কাম কাৰণ মোৰ এক্সাম চলি আছিল প্লাস এনেকুৱাকৈ ইফালে যাই থকা হয় তে সেই কাৰণে অলপ সময়টো মিলাব নোৱাৰো তো এতিয়া ভাবিছো আৰু ডেইলি ভ্লগছ একদম ট্ৰাই কৰিম আৰু দিবলৈকে আৰু এইটো আজি লৈ ভিডিও এটা কৰি আছো কাৰণ এইটোৱে মানে মই লৈ থাকো আৰু ভাল লাগে ইয়াৰ লগত টাইমটো স্পেন্ড কৰি থাকো আৰু যি কি নহওক আজি ভিডিওটো আপোনালোকে শেষলৈ চাই থাকিব এতিয়া 4:30 বাজিছে ভাবিছো ভিডিওটা ইমানখিনিতে আৰম্ভ কৰো ৰাতিপুৱা ভিডিও আৰম্ভ নকৰিলো কাৰণ ৰাতিপুৱা মোৰ অলপ কাম আছিল তো সেই কাৰণে তো বলক আপোনালোকে তো এতিয়া কৰিব লৈছো মই কাপোৰ ইস্ত্ৰি যেটো নেকি মই বহুত বেয়া পাওঁ এইটো কাম মানে সবতকে কিন্তু কৰিব লাগে আৰু যেহেতু লাগি থাকে তো ভাবিছো এতিয়া গধূলি এনে থাকোঁ মই এইখিনি ভিডিওত এটা কিছুমান মেখেলা চাদৰ আছে তো সেইখিনি প্ৰথমতে মই ইস্ত্ৰি কৰি ল'ম তাৰপিছত কুৰ্তি আছে দুটা তিনিটামান আছে বহুত দিন হল কৰা নাছিলোঁ মই এই কাৰণে মই ভাবিলোঁ কৰি লওঁ এইবিলাকো এনেই ধোৱা থাকে আৰু পিছত যেতিয়া ক'ৰবাত যাব ওলাওঁ তেতিয়া মানে বহুত তাড়াতাড়ি হৈ যায় আৰু নকৰি কেতিয়াবা তেনেকেই পিন্ধি গুচি যাওঁ এইকাৰণে ভাবিছোঁ এতিয়া এইখিনি অলপ সময় পাইছোঁ এতিয়া 4:30 বাজিব ভাত পানী খাই আহিলোঁ তো এতিয়া এইখিনি কৰি লওঁ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব ইস্ত্ৰিটো গৰম হ'বলৈ দিছোঁ গৰম হৈ লওক তাৰপিছত কৰিম আৰু এদিন বাৰু এক্সট্ৰাকৈ আপোনালোকক মই মেখেলা চাদৰ কালেকশ্যন দেখাম বাৰু আজি নেদেখাওঁ আজি মোৰ কাৰণ বহুত দেৰি হৈ যাব ভিডিওটো দীঘল হৈ যাব আৰু ইফালে মোৰ বিশেষকৈ বেছি ওলোৱা নাই যিখিনি মোৰ লাগে ইমাৰ্জেঞ্চি সেইখিনি ওলাইছোঁ সেইখিনি মানে এই কৰি ল'ম প্ৰথমে এইখিনি কাপোৰ কৰি লওঁ এইটো এটা কুৰ্তি আছিলে সেইটো মই এনে জাপ পেলাই থৈ দিছোঁ আৰু এইখিনি মেখেলা চাদৰ কিবাকিবি আছে বাৰু আৰু ইফালে এই মেখেলা চাদৰ আছে মই আপোনালোকক মেখেলা চাদৰৰ কালেকশ্যন একদিন এটা ভিডিও এক্সট্ৰা কৰি দেখাম বাৰু কিন্তু আজি নেদেখাওঁ বাকীখিনি কৰিম বাৰু গৰম ধৰিছে কাৰণ ইস্ত্ৰি চলাই থাকিলে ফেন এখন দিয়া নাযায় তো বহুত গৰম ধৰে তো এইখিনি মোৰ হৈ গ'ল ইস্ত্ৰি কৰা আৰু আছে এইখিনি কৰি ল'ম বাৰু তো কাপোৰখিনি যে আছিল এইখিনি মোৰ ইস্ত্ৰি কৰা হৈ গ'ল আৰু এতিয়া ভাবিছোঁ এটা কিবা অলপ গধূলি সময় যেহেতু 3-4 বাজিব কেতিয়াবা মই এই গধূলি সময়খিনিত অলপ নিমখীয়া কিবা এটা খাওঁ বা তেনেকুৱাও কিবা এটা খাওঁ আজিও ভাবিছোঁ কিবা এটা খাম বহুতে হয়তো খাই তেনেকৈ কিন্তু মই অলপমান ইউনিক টাইপত ভাবিছোঁ বনাম আপোনালোকে বলকচোন মোৰ লগত কিনো খাওঁ আৰু ইয়াত এতিয়া মই বনাম ইয়াত কুচ ভজা আছে এক পেকেট এইটো ল'ম লগত লাগিব এটা টমেটো চচ লাগিব এইটো বস্তু বনাবলৈ এই দুটা বস্তু একদম প্ৰয়োজনে মানে মই যেটো নিমখীয়া খোৱাৰ কথা কৈছোঁ সেই দুটা বস্তুৰ কাৰণে মানে এই টমেটো এইটো লাগিবই মানে একদম জৰুৰী হয় এইটো হ'লে বেছি টেষ্টি হয় বস্তুখিনি লগতে এপেকেট কুচ ভাজা এইটো বিশেষ জৰুৰী আৰু এইটো মানে বেছি ভাল নহয় তেনেকুৱা বিশেষ বেলেগ মানে সেইবিলাকো ভাল লাগে কিন্তু বিশেষকৈ এই দুটা ভাজা যদি খায় তেতিয়া বেছি ভাল লাগে বলক মই ইয়াৰে কি বনাওঁ আপোনালোকক দেখাই আছোঁ বাৰু আৰু এতিয়া গধূলি সময় এনেকুৱা বস্তু কিবা খালে ভাল লাগে আৰু আমাৰ ঘৰত এইবিলাক বনাই ময়ে অকলে খাই থাকোঁ কাৰণ আমাৰ ঘৰত তেনেকুৱা খোৱা মানুহ নাই কেতিয়াবা তেওঁ হয় কেতিয়াবা মায়ে এইবিলাক নাখায় বাৰু তো বলকচোন কেনেকৈ বনাওঁ একচুৱেলি আজি যিটো বস্তু মই বনাম বুলি কৈছোঁ এই দুটাৰে একচুৱেলি এই ৰেচিপিটো হৈছে মোৰ নহয় তেওঁৰ হয় তেওঁ মানে গধূলি মই যেতিয়া কিবা এটা খাওঁ তেওঁক সদায় কওঁ চাওমিন আনিব ম'ম' আনিব এইবিলাক বস্তু মই বেছি খাই থাকোঁ এইকাৰণে তেওঁ কৈছে তুমি সদায় এটা বস্তু খাই থাকা তো আজি নতুন এটা বস্তু খোৱা মই বনাই দিওঁ তো মই ভাবিছোঁ
কেনেকুৱা বা লাগে ন, যিটো খাই পোৱা নাছিলোঁ কেতিয়াও। এনে ডাইৰেক্টলি খাওঁ এইবিলাক ভাজা, ঘৰত আনিলেও আমি ডাইৰেক্টলি খাওঁ। তো এদিন এনেকৈ বনাই দিছে, বহুত ভাল লাগিছে। সেইকাৰণে ভাবিছোঁ এইটো ৰেচিপি যিটো আজিও খাম, তো আপোনালোকৰ মাজতে শ্বেয়াৰ কৰি, হয়তো বহুতে জানে, যদি নেজানে এনেদৰে খাই চাব, আৰু যদি জনাসকলটো গম পাইছে তো ব'লক আজি এইটো বনাওঁ। আজি কিন্তু এটা কথা দেই, আজি কিন্তু মই নতুন আজিহে বনাম, কিন্তু ইমান দিনে তেওঁৱে বনাই মোক খুৱাই, কিন্তু গধূলি হ'লে কিন্তু আজি মই আপোনালোকক বনাই দেখাম বাৰু কেনেকুৱা কৰিব। ব'লকচোন ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে চাই থাকিব। যিটো মই আপোনালোকক, যিহেতু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোককো সেই বস্তু দেখাওঁ, কেতিয়াবা আপোনালোকেও সহায় হ'ব, কেতিয়াবা খাব পাৰিব। হয়তো বহুতেই জানে, তথাপিতো যিহেতু যিসকলে নাজানে তেওঁলোকে খাব পাৰিব। এনেকুৱা ধৰণৰ এটা মই ডাব্বা লৈ লৈছোঁ, মানে ইয়াত পিঁয়াজ অলপ কাটি লৈছোঁ, দেখিছে, মিডিয়াম চাইজৰ পিঁয়াজ, যিহেতু মই অলপ বনাম, যিহেতু মই অকলে খাওঁ, মা নাখায় এইবিলাক। আৰু এফালে মই এতিয়া অকলে আছোঁ বৰ্তমান ঘৰত, সেইকাৰণে এতিয়া মই অলপ বনাম। তো অলপ মিডিয়াম চাইজৰ এটা পিঁয়াজ কাটি লৈছোঁ, সৰুকৈ কাটি লৈছোঁ, দেখিছে আপোনালোকে। আৰু এতিয়া আপোনালোকক দেখাই আচলতে আপোনালোকে কুচ ভাজা নহয়, বেলেগ ভাজাও ল'ব পাৰে, কিন্তু মই ভাবোঁ এইটো যিটো কুচ ভাজা হয়, এইটো বেছি টেষ্টি হয়, আৰু এইটো মই বেছি ভাল পাওঁ। আৰু যিহেতু ইয়াত গোটেইখিনি মিক্স থাকে ন, মিক্সাৰ, সেইকাৰণে ভাল পাওঁ। আপোনালোকে বিকাজীৰ লগতো খাব পাৰে, মই এদিন বিকাজীৰ লগতো ট্ৰাই কৰিছিলোঁ, কিন্তু হ'লেও যিমান যি হ'লে টেষ্টি নহয়। মই এতিয়া ইমানখিনি দিছোঁ, যিহেতু মই মানে অকলে খাম। এতিয়া এইখিনি পিঁয়াজৰ লগত এনেদৰে মিক্স কৰি দিছোঁ, আপোনালোকে দেখিছে, এইখিনি ধুনীয়াকৈ পিঁয়াজৰ লগত মিক্স কৰি দিছোঁ। ইয়াত আপোনালোকে নিমখ এড একদমেই নকৰিব, কাৰণ নিমখখিনি ইয়াত থাকে, যিহেতু নিমখীয়া হয়, নিমখ এড নকৰিব। নিমখ এড কৰিলে বহুত বেয়া লাগে। এদিন মই কৈছিলোঁ নিমখ, কিন্তু নিমখ নহ'লে চলি যায় এইটো বস্তু এনেদৰে। আৰু ইয়াত কেঁচা সৰু জ্বলাও কাটি ল'ব। আজি মই জ্বলা কাটি লোৱা নাই, কিন্তু মই এনে জ্বলা কাটি খাওঁ সৰুকৈ। আৰু বিলাহীও দিব পাৰে, যদি বিলাহী ভাল পায়, কেঁচা বিলাহী, কাৰণ মই দিয়া নাই, যিহেতু কেতিয়াবা দিওঁ কেতিয়াবা নিদিওঁ, কাৰণ বিলাহীটো গেছৰ প্ৰব্লেমো হয়, আৰু ইফালে কেঁচা বিলাহীটো বহুতে ভালো নাপায়, সেইকাৰণে। আৰু এতিয়া মই ইয়াত দিম সেইটো টমেটো চচটো দিম, এইটো দিলে বেছি টেষ্টি হয় ভাজাখিনি খাবলৈ। আৰু যদি মিক্সাৰ আচাৰ আছে, সেইখিনিও মোৰ আছে, কিন্তু মই নিদিওঁ, মিক্সাৰ আচাৰটো দিলে বেছি ভাল হয়। এতিয়া চচখিনি দিম, বেছি নিদিব একদম, অলপ, আৰু 1 চামুচ দিব, সৰু চামুচেৰে। দেখিছে আপোনালোকে মই কিমানটো দিছোঁ। আপোনালোকে যদি বেছি হয় তো বেছি দিব, যিহেতু মই অকলে বনাইছোঁ ন, এইখিনিতো হৈ যাব। আৰু ইয়াত আপোনালোকে মিক্সাৰ যিটো আচাৰ আপোনালোকে পায়, সেইটোও দিব পাৰে, আছে সেইটো মোৰ ওচৰত, কিন্তু মই দিয়া নাই। মিক্সাৰ আচাৰ দিব পাৰে, কেঁচা জলকীয়া কাটি দিব, মই এইবিলাক দি খাওঁ, আজি এনেদৰে খাইছোঁ। সেইবোৰ ধুনীয়াকৈ মিক্স কৰি ল'ব। আৰু বহুত ইয়াতে কিন্তু মিঠাতেলো এড কৰিব পাৰে, কিন্তু মই ভাবোঁ মিঠাতেলটো ভাল নালাগে, মোৰ ভাল নালাগে। যদি আপোনালোকে ইচ্ছা কৰে মিঠাতেলো এড কৰিব পাৰিব, মই ভাল নাপাওঁ বাবে মই দিয়া নাই। এইখিনি এতিয়া আমাৰ ৰেডি, একদম চিম্পল হয়, খাবলৈ কিন্তু বহুত টেষ্টি হয়। কেতিয়াবা গধূলি সময়ত এনেকুৱা বস্তু খাবলৈ ভাল লাগে, সেইকাৰণে দেখালোঁ। আপোনালোকে যদি ভাল পাইছে ট্ৰাই কৰিব, আৰু লগতে কমেণ্ট বক্সতো জনাব কেনেকুৱা লাগিল। আপোনালোকে এইটো ট্ৰাই কৰিব, আৰু ট্ৰাই কৰিলে জনাব আপোনালোকক কেনেকুৱা লাগিল। আৰু ইয়াত বহুত ধৰণৰ বস্তু এড কৰিব পাৰে, যেনেদৰে কেঁচা বিলাহী এড কৰিব পাৰে, আৰু মিক্সাৰ আচাৰ এড কৰিব পাৰে, কেঁচা জলকীয়াটো ইউজ কৰিব লাগে, এইটো মাষ্ট বি। কিন্তু যোনে যোনে জ্বলা নাখায় এইবিলাকে বাৰু নালাগে, কিন্তু মই খাওঁ, কিন্তু আজি এড কৰা নাই, আজি নাখাওঁ। তো এনেকুৱাকৈ বহুত ধৰণৰ যেতিয়া এড কৰিব, আৰু যদি ফ্ৰুইট থাকে, ধৰক মটৰ থাকে, তেতিয়াও এড কৰিব পাৰে, মানে গোটেই বস্তুখিনি ইয়াত খাটে। আৰু যেতিয়া গোটেইখিনি দিব তেতিয়া বেছি টেষ্টি হয়। আপোনালোকে এনেদৰে খাই চাবচোন, গধূলি সময়ত বহুত ভাল লাগে। Hey guys, তো ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া এইখিনিতো খোৱা হ'লে, তাৰপিছত আৰু এটা নতুন বস্তু আহি পাইছে, যিটো মই বহুত ভাল পাওঁ, আপোনালোকক দেখাই আছোঁ। কি আনিছা দেখুৱাচোন, এইটো খোৱা, এইটো কি আনিছা? ৰোল, চিকেন নেকি? এইটো ৰোলটো খাই লওঁ বাৰু। তো যি কি নহওক, ভাবিছোঁ ভিডিঅ'টো যিহেতু শেষ কৰিছোঁ, আপোনালোকে যদি ভাল পাইছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আৰু ভাল পালে কিন্তু কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু আশা কৰোঁ আকৌ নতুন ভিডিঅ' হ'লে আপোনালোকৰ মাজত লৈ আহিম। আজিলৈ আহিছোঁ, বাই।